তো এয়া চাওক এইখন হল পেপাৰৰ ব্লেড আছে তো এতিয়া চাও আমি এই প্লাষ্টিকৰ বটলটো কাটিব পায় নে নাই হাই ইটস মি দিগন্ত দাস সো প্ৰথমতে মই আপোনালোকক আসাম এক্সপেৰিমেন্ট চেনেললৈ সকলোকে স্বাগতম জনাইছো সো আজি আকৌ এটা নতুন এক্সপেৰিমেন্টৰ ভিডিও আপোনালোকৰ ওচৰলৈ লৈ আহিলো মই চাওক এয়া চাওক আটা গ্ৰাইন্ডাৰ মেচিন আৰু ইয়াৰে যিখন ব্লেড আছে আপোনালোকে দেখা পাইছে এইখন হল গ্ৰাইন্ডাৰ মেচিনৰ ব্লেড এইখন কি মেটেৰিয়েলছ ৰে বনা মই নিজে নাজানো কিন্তু চাওক এইখন ব্লেড ভিএস এই পেপাৰখনৰ দ্বাৰা আমি যদি এনেকুৱা এখন ব্লেড বনাও এই ব্লেডখনে দি আমি কি কাটিব পাৰিম এটা এটাকে বস্তু আমি ট্ৰাই কৰিম প্ৰথমতে পেপাৰ টু পেপাৰ তাৰ পিছত পেপাৰ টু উড দেন পেপাৰ টু প্লাষ্টিক দেন পেপাৰ টু লোহা সো চাও আমি কি কাটিব পাৰে এই ইউনিক ব্লেডখন সো বলক আমি ভিডিওটো আৰম্ভ কৰো তো এয়া চাওক এইখন হল পেপাৰৰ ব্লেড এন্ড এইখনে দি আমি কাটিবলৈ গৈ আছো পেপাৰ তো চাও প্ৰথমতে পেপাৰ কাটেনে নাই তাৰ পিছত আমি প্লাষ্টিকৰ বটল এন্ড উড লোহা সব এটা এটাকে ট্ৰাই কৰিম তো গাইস দেখা পালে পেপাৰৰ ব্লেডখনে ধুনিয়াকে পেপাৰখন কাটিছে তো এতিয়া চাও আমি এই প্লাষ্টিকৰ বটলটো কাটিব পায় নে নাই তো গাইস দেখা পালে আপোনালোকে প্লাষ্টিকৰ বটলটোক ধুনিয়াকে পেপাৰখনে কাটি দিছে এতিয়া আমি এই যেটো হাৰ্ড কাৰ্টুন আছে এই কাৰ্টুনটো কাটিবলৈ ট্ৰাই কৰিম এই পেপাৰ ব্লেডখনৰ দ্বাৰা তো চাওক কাটেনে নাই হিয়াকো ধুনিয়াকে কাটি দিলে তো নেক্সট চাম আমি প্লাষ্টিক পাই কেচিৰ এইখন কিমান হাৰ্ড হয় এইখন কাটিবলৈ ট্ৰাই কৰো এয়া দেখিবলৈ পাইছে আমাৰ এই কেচিখনকো কাটি দিছে ই ধুনিয়াকে কিন্তু একেবাৰে নাকাটো এইখন কামত আহে কেতিয়াবা কৰি সো নেক্সট চাও আমি এই ৰডডাল এটো গমে পাই আপোনালোকৰ লোহাৰ হয় সো ইয়া কাটিব পাৰে নে নাই বলক আমি চাও ফেইল অকল জাস্ট এই লোহৰ বস্তু এইবোৰ কাটিব নোৱাৰিলে বাদ বাকি আমি যিবোৰ আমাৰ স্কেডুলত লৈছিলো পেপাৰ প্লাষ্টিক হাৰ্ড প্লাষ্টিক কাৰ্টুন উড সকলোবোৰ কাটিব পাৰিছে সো কেনেকুৱা লাগিছে এই এক্সপেৰিমেন্টৰ ভিডিওটো আপোনালোকে মোক কমেন্ট কৰি জনাওক আৰু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে যদি চাই থাকিব বিচাৰে অসমীয়াতে তেহলে এই আসাম এক্সপেৰিমেন্ট চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো আজিলৈ মানে নেক্সট আপোনালোকে আৰু কি এক্সপেৰিমেন্ট চাব বিচাৰে মোক কমেন্ট কৰি জনাব আৰু নহলে মই নিজে কিবা এটা এক্সপেৰিমেন্টৰ ভিডিও আপোনালোকক দেখুৱাম সো আজিৰ কাৰণে ইমান